কোনোবা যদি মাইকা লাল যদি বাংলাদেশী বুলি প্ৰমাণ কৰি দিব পাৰে উচ্ছেদ হৈ থকা জেগাৰ মানুহক, তেতিয়াহ'লে মই কৈছো নহয়, আপোনালোকে যি ক'ব তাকে কৰিম, আপোনালোকৰ ভৰি পানী ধুই কিনে খাম, যদি দেখুৱাই দিব পাৰে। প্ৰথমটো কথা। দ্বিতীয় নম্বৰ কথা, কি আপোনালোকে যে কৈছে মোৰ মিয়া দালাল, মই মিয়া দালাল। মই মিয়া দালাল হয়, কিয় কাৰণে হয় সেইটোও কম, কি মই মিয়া দালাল কিয়ৰ কাৰণে হয়, কি যে আজি মই যিখিনি সমৰ্থন কৰি আছো নহয়, মই আজি যিখিনি মানুহৰ কাৰণে মাত মাতি আছো, তেখেতসকলৰ উচ্ছেদ হৈ থকাৰ কাৰণে মই মাত মাতি আছো। যেতিয়া মই কৈ আছো কি অমানৱীয় উচ্ছেদ হৈছে, তেখেতসকলক পুনৰ সংস্থাপন দিব লাগে, তেতিয়া মই বাংলাদেশী ছাপোৰ্টাৰ হৈ গলো, নহয় জানো? ঠিক আছে, যেতিয়া লখিমপুৰত যেতিয়া আমাৰ 15-20 ঘৰ আমাৰ আহোম ভাইসকলক যেতিয়া উচ্ছেদ কৰিছিলে, তেতিয়া আপোনালোকৰ একাংশই কি কৈ আছিলে? আপোনালোকতো সকলো একলগ হৈ গৈছিলে, তেতিয়া কি কৈছিলে? কি অমানৱীয় হিচাপে উচ্ছেদ কৰিছিলে। যদি সেইখিনি ঘটনা ঘটতে আপোনালোকে অমানৱীয় হিচাপে উচ্ছেদ কৰা বুলি ক'ব পাৰে, আজি আপোনাৰ এপিনে উচ্ছেদ কৰাখিনি আপোনালোকৰ কেনেকে বাংলাদেশী উচ্ছেদ হ'ব পাৰে? সেইখিনিতো চৰকাৰী মাটিত বহি আছিলে, এইখিনিও চৰকাৰী মাটিত বহি আছিলে। সমান চকুৰে যদি আপোনালোকে চাই, তেতিয়াহ'লে লখিমপুৰত যিখিনি গৰীয়া মানুহখিনি উচ্ছেদ কৰিছিলে, সেইখিনিৰ কাৰণে আপোনালোকে কিয় মাত নিদিলে? কি গৰীয়াখিনিতো খিলঞ্জীয়া হয়, কিয় কাৰণে সিহঁতৰ উচ্ছেদ কৰিবলৈ লাগে বুলি কোনো এটাইতো মাত নিদিলে? সেইখিনিকতো বাংলাদেশী বুলি ক'লে। আৰু এই ৰুবুল আহমেদে ধৰ্মৰ ভিত্তিত নহয়, জাতিৰ ভিত্তিত তেখেতসকলৰ লগত খাৰা আছো আজিও ইনশাআল্লাহ, আৰু সদায় নমৰা দিনটোলৈ থাকিম, কাৰণ তেখেতসকলে মোৰ মাতৃভাষা, মোৰ অসমীয়া ভাষাক তেখেতসকলে জীয়াই ৰাখিছে। আজি আপোনালোকৰ যি একাংশৰ মনোভাৱ, যি মনোভাৱেৰে আপোনালোকে কৈ আছে যে বাংলাদেশীক উচ্ছেদ কৰিব লাগে, বাংলাদেশী উচ্ছেদ কৰিব লাগে, ক'ত বাংলাদেশী আছে? এজন বাংলাদেশী ওলাই কিনে দেখুৱাই দিয়ক। উচ্ছেদ কিয়? গতিয়াই কিনে অসমৰ পৰা বাহিৰ কৰি দিম। কিন্তু বাংলাদেশী যদি নহয়, বাংলাদেশী বুলি কয়, অপমান কৰিবলৈ আৰু অধিকাৰ কাকোকে দিয়া নহব। আৰু যিখিনি মানুহৰ কাৰণে ৰুবুল আহমেদে মাত মাতিছে যদি লখিমপুৰৰ সেই গৰীয়া পৰিয়ালখিনিৰ কাৰণে নিয়াৰ কাৰণে মাত মাতিছো, সেই বিলাচী বাৰা বা কৃষ্ণাইত আমাৰ দেশী মানুহৰ যি 13-14 ঘৰৰ ওপৰতে হ'ব নেকি, তেখেতসকলৰ যিহেতু ঘৰ উচ্ছেদ কৰিছে, তেখেতসকলৰ কাৰণে মাত মাতিছো, মিয়াৰ কাৰণেও মাত মাতিছো, বড়োৰ কাৰণেও মাত মাতিছো, আহোমৰ কাৰণেও মাত মাতিছো, প্ৰতিজনৰ কাৰণে মাত মাতিছো। কাৰণ মোৰ অসমীয়া ভাষা জাতি সকলোৱে জীয়াই ৰাখিছে। আপোনালোকে কিন্তু ধৰ্মৰ ভিত্তিত এক হৈ যাব পাৰিলে, আমি ধৰ্মৰ ভিত্তিত আমি এক হোৱাৰ কথা চিন্তা নকৰো। উচ্ছেদ হোৱাৰ লগে লগে আপোনালোকে কি দেখুৱাইছে, বা যেন বাংলাদেশী উচ্ছেদ হৈছে। বাংলাদেশী উচ্ছেদ কিয়? অকল বাংলাদেশী যদি প্ৰমাণ কৰিব পাৰে উচ্ছেদ নহয়, তেখেতসকল গতিয়াই বাহিৰ কৰিম। কিন্তু বাংলাদেশী নহলে সেইখিনি মানুহ বাংলাদেশী কৈ অপমানো নকৰিব। চৰকাৰী মাটিত বহি আছে, উচ্ছেদ কৰক, মোৰ ক'বলগীয়া একো নাই। কিন্তু পুনৰ সংস্থাপন প্ৰতিজন মানুহে পাব লাগিব। অমানৱীয় হিচাপে অত্যাচাৰ কৰা নহব, সংস্থাপন দিব লাগিব। গুলিয়াৰ দিয়া এই পৰিৱেশ নহব। তাৰ কাৰণে মাত মাতিছো, আৰু ইনশাআল্লাহ মাত মাতি যাম। জেলত দিয়া কথা কয় ন, দিয়ক না ভাই। আপোনালোকে জেলত পঠাব, পপুলাৰিটি বাঢ়িব, কালিলৈ নেতা হৈ আহিম, তাৰপিছত আপোনালোকক বঢ়িয়াকে প্ৰত্যুত্তৰ দিম। কি হব? জেলত যাম, কেইদিন থাকিম? নেতা হৈয়ে ওলাম। আপোনালোকৰ সেইখিনি কাৰবাৰ কৰিলে মই নেতাহে বনাব, আপোনালোকে বনাওক। কিন্তু এই বাংলাদেশী কৈ অপমান নকৰিব। প্ৰমাণ আছে দি প্ৰমাণ দিব।